লৈ আহিছোঁ আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ বাতৰি। তো খুবেই গুৰুত্বপূৰ্ণ, ভিডিঅ'টো অলপ স্কিপ নকৰিব। আৰু যদিহে আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, এনেকুৱা নতুন নতুন ধৰণৰ ভিডিঅ'বোৰ আপলোড পাই থাকিবলৈ। যে আজিৰ খবৰটো হৈছে যে সাৱধান হওক, উইণ্ড'জ 11 ডাউনলোড কৰিলে কবলত পৰিব পাৰে হেকাৰৰ। যে শেহতীয়াকৈ মাইক্ৰ'ছফ্টে উইণ্ড'জ 11 মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ইয়াক লৈ যুজাৰৰ মাজত উৎসাহ বৃদ্ধি পাইছে, কিন্তু যুজাৰৰ এনে উৎসাহৰ সুযোগ লৈছে হেকাৰে। তেওঁলোকে ইতিমধ্যে নকল উইণ্ড'জ 11 প্ৰস্তুত কৰি উলিয়াইছে। এই নকল উইণ্ড'জ 11 ডাউনলোড কৰি ইনষ্টল কৰিলেই হেকাৰৰ কবলত পৰিব পাৰে যুজাৰ। যে কম্পিউটাৰৰ বাবে এণ্টিভাইৰাছ প্ৰস্তুত কৰা সংস্থা কাছপাৰস্কি যে প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। যে কাছপাৰস্কিৰ প্ৰতিবেদন অনুসৰি নকল উইণ্ড'জ 11 ইনষ্টল কৰাৰ হাৰ পূৰ্বতকৈ বহু বৃদ্ধি পাইছে। আনহাতে হেকাৰসকলে যুজাৰসকলক লৈ উইণ্ড'জ 11 ইনষ্টল কৰাৰ লিংক সৰবৰাহ কৰিছে। এনে উইণ্ড'জ 11 কোনোৱে ইনষ্টল কৰিলেই যুজাৰৰ কম্পিউটাৰটো হেকাৰৰ নিয়ন্ত্ৰণলৈ গুচি যাব। যে মাইক্ৰ'ছফ্টৰ উইণ্ড'জ 11 ডাউনলোড তথা ইনষ্টল প্ৰক্ৰিয়া যুজাৰৰ বাবে অত্যন্ত সহজ কৰি দিয়া হৈছে। তথাপি বহুতেই আন স্থানৰ পৰা উইণ্ড'জ 11 ডাউনলোড বা ইনষ্টল কৰিছে, ফলত হেকাৰৰ কাম সহজ হৈ পৰিছে। আনহাতে বহু সময়ত অফাৰৰ নামতো যুজাৰক প্ৰবঞ্চনা কৰা হৈছে। কিন্তু কেনেকৈ বাচিব ইয়াৰ পৰা? প্ৰতিবেদনত যুজাৰসকলক স্পষ্ট কৰি জনাই দিয়া হৈছে যে এনে ধৰণৰ লিংক ক্লিক কৰি উইণ্ড'জ 11 ডাউনলোড বা ইনষ্টল কৰিলে হেকাৰৰ কবলত পৰিব লাগিব। কেৱল মাইক্ৰ'ছফ্টৰ ৱেবছাইটৰ পৰাহে যুজাৰক উইণ্ড'জ 11 ডাউনলোড তথা ইনষ্টল কৰাৰ পৰামৰ্শ দিয়া হৈছে। তো এয়াই আছিল আজিৰ আমাৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব। তো আজিলৈ ইমানেই। থেংক ইউ ছ' মাছ।